হাই এভৰিৱান, মই অঞ্জন। মোৰ এই অঞ্জন ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই যে আমাৰ অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যখনক কয়লাৰ খনন কাৰ্য কৰিবলৈ ওলাইছে। দিহিং পাটকাই আমাৰ সম্পদ, এছিয়াৰ সম্পদ। কোৱা হয় পূবৰ এমেজন একোখন বৰ্ষাৰণ্য। কিনো বৰ্ষাৰণ্য? কি আছেনো ইয়াত, যাৰ বাবে আমি ৰক্ষা কৰিবলৈ বিচাৰিছোঁ? কিয় কৈছে সকলোৱে ষ্টেণ্ড উইথ দিহিং পাটকাই? কিনো নাই ইয়াত? আছে বহুতো প্ৰজাতিৰ জীৱ জন্তু, চৰাই চিৰিকটি। পোৱা যায় ইয়াতে প্ৰায় 30 বিধৰো পখিলা। ইয়াতে পোৱা যায় হলৌ বান্দৰ, কেৰ্কেটুৱা, বেংগল টাইগাৰ, নাহৰ ফুটুকী বাঘ, এছিয়ান হাতী ইত্যাদি। আহে ইয়াতে প্ৰায় 293 বিধৰ চৰাই চিৰিকটি। আছে ইয়াতেই জোপোহা প্ৰজাতিৰ গছ। আছে ইয়াতেই বহুতো মূল্যৱান গছ, হলং, মেকাই, ধুনা, নাহৰ, চাম কঁঠাল ইত্যাদি ইত্যাদি। দিহিং পাটকাই পোৱা যায় ইয়াতেই বহুতো বন ঔষধি গছ, হয়তো হিমালয়তো নাই। বৰ্ষাৰণ্য, য'ত নেকি 12 মাহৰ 9 মাহেই দিয়ে বৰষুণ, মাটিবোৰ সেমেকা, সূৰ্যৰ পোহৰ ক'ৰবাত কম ক'ৰবাত বেছি। 12 মাহেই চিৰসেউজীয়া হৈ জিলিকি থাকে এই দিহিং পাটকাই। দিহিং পাটকাই 4টা তৰপত বিভক্ত: ইমাজেনত, কেনপি, আণ্ডাৰ ষ্টৰী আৰু ফৰেষ্ট ফ্ল'ৰ। ইমাজন তৰপত দেখিবলৈ পোৱা যায় ওখ ওখ গছ। কেনপি তৰপত, য'ত জীৱ জন্তুৰ বাবে খাদ্য যথেষ্ট বেছি, আছে এই তৰপতেই জোপোহা প্ৰজাতিৰ গছ। আণ্ডাৰ ষ্টৰী, এই তৰপতে সূৰ্যৰ পোহৰ অতি কম, সেয়েহে গছৰ পাতবোৰ ডাঙৰ ডাঙৰ হয়। ফৰেষ্ট ফ্ল'ৰ, এই তৰপটোত সূৰ্যৰ পোহৰ নাই বুলিয়েই ক'ব পাৰি, য'ত গছৰ পাতবোৰ 6 সপ্তাহতে শুকাই যায়। এয়াই হৈছে আমাৰ সম্পদ, এছিয়াৰ সম্পদ, দিহিং পাটকাই বৰ্ষাৰণ্য। এতিয়া এই বৰ্ষাৰণ্যখন দুষ্ট চক্ৰৰ হাতত পৰিছে। পাব পাৰে ইয়াত বহুতো ক'লা হীৰা, কিন্তু নাপাম আমি ইয়াত এই হলৌ বান্দৰ, পখিলা, গছ গছনিয়ে ভৰা এই বৰ্ষাৰণ্যখন। যেতিয়া আমি ডিব্ৰুগড়, তিনিচুকীয়া আহিম, কিন্তু তেতিয়া আমি নাপাম এই সৌন্দৰ্য ভৰা জিলিকি থকা দিহিং পাটকাই বৰ্ষাৰণ্যখন। গতিকে আমি সকলোৱে একলগ হৈ বচাব লাগিব এই অভয়াৰণ্য। দিহিং পাটকাইক ৰক্ষা কৰক। ধন্যবাদ।